Hey everyone, মই আছো এতিয়া অষ্ট্ৰেলিয়াৰ সেকেন্ড টলেষ্ট বিল্ডিং। মোৰ পিছফালে আপোনালোকে দেখা পাইছে অষ্ট্ৰেলিয়াৰ দ্বিতীয় সৰ্ববৃহৎ যেটো সুউচ্চ অট্টালিকা ইউৰেকা টাৱাৰ বুলি কয় ইয়াতে। তো ইউৰেকা টাৱাৰৰ সন্মুখত আছো মই। আজি প্ৰথমবাৰ জীৱনত আগতে কেতিয়াও ইমান এটা অভিজ্ঞতা এটা ল'বৰ কাৰণে গৈ আছো। তো আমি এতিয়া তাত যাম আৰু সেই টাৱাৰটোৰ একদম ওপৰলৈকে যাম আৰু ওপৰলৈকে গৈ গোটেই মেলবৰ্ণ চিটিখন দেখা পাই তো কেনেকুৱা দেখি আপোনালোকক সেইখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মেলবৰ্ণৰ গাতে লাগি থকা এইখন হৈছে ইয়াৰা নদী আৰু এইখন ভিক্টোৰিয়া ৰাজ্যৰ নদীসমূহৰ ভিতৰত এখন অন্যতম নদী। নৈখনৰ গাতে লাগি থকা এই সৰু দলংখন হৈছে এটা মেলবৰ্ণৰ অতিকৈ আকৰ্ষণীয় ঠাই। এই ঠাইখিনিত থকা সৰু বৰ ৰেষ্টুৰাবিলাকত বহি নৈখনৰ দুই পাৰৰ সুউচ্চ অট্টালিকাবোৰৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰি। তো এয়া আমি আহি পালোঁ মেলবৰ্ণ স্কাইডেক আৰু আমি এতিয়া সোমাই যাম আৰু ইয়াতে লিখা আছে অপেনিং আৱাৰ্ছ 12 to 9। আমি এতিয়া টিকেট ল'ম, টিকেট লৈ পেলাই আমি এতিয়া দেখুৱাই আছোঁ আপোনালোকক। এতিয়া ছোৱালীজনীৰ লগত অকণমান বেছিকৈ কথা পাতি তেল তুল মাৰি টিকটৰ পইচা কিবা কৈ অকণমান কম কৰিব পাৰি নেকি বুলি চেষ্টা কৰিলোঁ, যদিও একো লাভ নহ'ল। গতিকে সম্পূৰ্ণ পইচা দি পেলাই দুটা টিকেট কিনি ল'লোঁ। কিমান ল'লে মমি? 20, 30, 60। মোটামুটি 3000 টকা ল'লে এটা বিল্ডিঙৰ ওপৰলৈকে যোৱাৰ কাৰণে। বাট হ'লেও ভাল লাগিব গৈ পেলাই। লিফ্টত উঠি বিল্ডিঙৰ ওপৰলৈকে যোৱাৰ আগতে ইয়াতে এটা বহুত ধুনীয়া বস্তু দেখা পালোঁ। এইটো হ'ল মেলবৰ্ণ চিটিখনৰ এটা মডেল। এইখনেই হ'ল গোটেই মেলবৰ্ণ চহৰখন, যিখন এতিয়া আপোনালোকক ওপৰৰ পৰা দেখুৱাম। 1800ত এনেকুৱা আছিলে মেলবৰ্ণ চহৰখন, একো নাছিলে, গছ গছনি আছিলে। তাৰপিছত লাহে লাহে 1880ৰ পৰা কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছিলে। এনেকুৱা 1980 এনেকুৱা হ'ল আৰু এতিয়া বৰ্তমান এনেকুৱা। তো চাওক কিমান ৰেপিড পৰিৱৰ্তন। মোটামুটি 100 বছৰৰ ভিতৰত একো নোহোৱাৰ পৰা এখন প্ৰকাণ্ড মেট্ৰপলিটান চিটি কৰি পেলালে। তো গাইজ আমি এতিয়া বৰ্তমান দুইটাই আহি পেলাই স্কাইডেকৰ ওপৰলৈকে যোৱা লিফ্টত আছোঁ। আৰু যদি বিলিভ কৰক লিফ্টৰ স্পীড চাওক, 40 ছেকেণ্ডত 88 ফ্ল'ৰলৈকে যায়, 88 ফ্ল'ৰলৈকে 40 ছেকেণ্ডত। মই একজেক্টলি স্পীডটো পাহৰি গ'লোঁ, কিন্তু কাণ চান একদম মানে বেয়া অৱস্থা হৈ গৈছে। আমি জানিব পোৱা মতে এইটো চাউদাৰ্ণ হেমিস্ফিয়াৰৰ আটাইতকৈ ফাষ্টেষ্ট লিফ্ট। আৰু আমি আহি পালোঁ। Hi. Just straight ahead, pulls the glass window. Yeah, thank you. Enjoy. Yeah. মোৰো কাণখন কি হ'ল মই ধৰিব পৰা নাই। মিটাৰ ওপৰত কিবা খাব ইচ্ছা গ'লে এইখন কফি শ্বপ আৰু বাৰ আছে। মমি, অষ্ট্ৰেলিয়াছ হাইয়েষ্ট প'ষ্ট বক্স, চবতকৈ ওপৰত থকা অষ্ট্ৰেলিয়াছ হাইয়েষ্ট প'ষ্ট বক্স কৰা চিটি। আৰু ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে সেয়া চাওক সেইখন দূৰত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড, প্ৰকাণ্ড ক্ৰিকেট ষ্টেডিয়াম। তাত 1 লাখ মানুহে বহি একেলগে ক্ৰিকেট উপভোগ কৰিব পাৰে। এতিয়া এই দৰ্জাখনেৰে বিল্ডিংটোৰ বাহিৰলৈ অৰ্থাৎ বেলকনিলৈ ওলাই যাব পাৰি। এইখিনিত আহি আমাৰ আটাইতকৈ ভাল লাগিল, কাৰণ এইখিনিত বাহিৰৰ যিটো অনুভৱ সেইটো ল'ব পাৰি। বাহিৰৰ বতাহবিলাক, বাহিৰৰ যি শব্দ, ইমান ওপৰৰ পৰা কেনেকুৱা লাগে সেই অনুভৱটো, সেই ফিলিংটো ল'ব পৰা যায় ইয়াৰ পৰা। সেইটো কাৰণে ইয়াত আহি বহুত ভাল লাগিল। আৰু যদি কোনোবাই ভাৰ্চুৱেল ৰিয়েলিটিৰ অভিজ্ঞতা ল'ব বিচাৰে তেতিয়াহ'লে এইখিনি ব্যৱস্থাও ইয়াতে আছে। ভাৰ্চুৱেল ৰিয়েলিটি চমুকৈ VR, য'ত আপুনি এটা ওপৰৰ পৰা যদি বিল্ডিংটো জঁপিয়াই দিয়ে কেনেকুৱা লাগিব তেনেকুৱা এটা অভিজ্ঞতা আপুনি কম্পিউটাৰৰ মাধ্যমেৰে ল'ব পাৰে। তো ইয়াৰ কাৰণে এক্সট্ৰা টিকেট ল'ব লাগে। এতিয়া ওপৰৰ পৰা যদি মই আপোনালোকক জুম কৰি পেলাই দেখুৱাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব সেই সৰু সৰু টিকলা টিকলা গাড়ীবিলাক, মেলবৰ্ণৰ কালাৰফুল ট্ৰেমবিলাক। আপোনালোকে ভিডিঅ'ত দেখি হয়তো কল্পনা কৰিব পাৰিছে কিমান ওখ ওখ বিল্ডিংবিলাক আৰু কিমান চাফা। আৰু সেইবিলাক দূৰত আপোনালোকে যে দেখা পাইছে সেইখন হ'ল মেলবৰ্ণ প'ৰ্ট, মানে মেলবৰ্ণ বন্দৰগাহ, জাহাজ ৰখা ঠাই। ইতিমধ্যে মই মেলবৰ্ণ প'ৰ্টৰ ওপৰত এটি ভিডিঅ' বনাইছোঁ, লিংক মই ডেছক্ৰিপশ্যনত দি দিম। আৰু সৌবিলাক দেখিছে আপোনালোকে ইয়াৰা নদীত নাও বোৱা প্ৰেক্টিচ চলি আছে, হয়তো কিবা কম্পিটিশ্যনৰ কাৰণে তেওঁলোকে প্ৰেক্টিচ কৰি আছে। আৰু এইগৰাকী হ'ল এগৰাকী ষ্ট্ৰীট আৰ্টিষ্ট, যিয়ে এতিয়া ষ্ট্ৰীট আৰ্ট পাৰফৰ্ম কৰি আছে।
জীৱিকা নিৰ্বাহৰ কাৰণে এনেকুৱা পেছাগত ষ্ট্ৰীট আৰ্টিষ্ট মেলবৰ্ণত বহুতো দেখিবলৈ পোৱা যায় তো মমি এতিয়া তাৰ পৰা আহি কেনেকুৱা লাগিল বিৰাটেই ভাল লাগিল ইমান ওপৰৰ পৰা গোটেই মেলবৰ্ণ চহৰখন দেখা পাইছোঁ গোটেইখিনি য়েছ এবছলিউটলি লাইক সঁচাকৈ এটা আগতে নোহোৱা অভিজ্ঞতা হ'ল আৰু ইমান বেছি ওখ তাৰমানে ইমান বেছি ওপৰলৈকে যোৱা যায় কিন্তু চবতকৈ ভাল লগা পাৰ্টটো আই থিংক মানে এটা যিটো চেনচেশ্যন হৈছিলে সেইটো লিফ্টত যোৱা সময়ত মানে বহুত ফাষ্ট যায় একদম মানে কাণ চান মানে কিবা লাগি যায় বাট এনিৱেজ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভাল পালে গতিকে আপোনালোকৰ লগত আৰু নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আপোনালোক সকলোৱে ভালে কুশলে থাকক আৰু মোৰ ভিডিঅ'বিলাক লাইক কৰি দিব আৰু পেজখন ফ'ল' কৰি দিব যদি এতিয়ালৈকে কৰা নাই ঠিক আছে চি ইউ বাই বাই